বন্ধুসকল কেনাই মই জয়ন্ত কলিতা আৰু মোৰ লগত আছে মোৰ ভাগিনী মিছ প্ৰিয়ংকা ডেকা। তো আজিৰ পৰা আমি নাটকৰ আখৰা আৰম্ভ কৰিছোঁ। এখন মোৰ স্বৰচিত নাট মিলন মালা। আমাৰ গোটেই নাটকৰ ষ্টাফটো বৰ্তমান প্ৰেক্টিছত লাগি আছে আৰু আজিৰ পৰা আমি এই আখৰা মাৰিছোঁ। অহা 15 এপ্ৰিলত আমাৰ বিহু অনুষ্ঠান, আমাৰ গাঁৱৰে বিহু অনুষ্ঠানটিত আমি মঞ্চস্থ কৰিম নাটকখন। তো আজিৰ পৰা আখৰা আৰম্ভ কৰিছোঁ আৰু আপোনালোকক আজিৰ পৰা চিৰিয়েলি আমি দেখাই যাম। অলপ মানে প্ৰেক্টিছৰ তো এইটো সৰু এটা ব্লগ বনাম আজিৰ পৰা পুৰা মঞ্চস্থ কৰাৰ দিনলৈ। তো আপোনালোকে আমাৰ লগত থাকক। ষ্টে টিউন। বাই বাই। পইচা পাওয়া নাই, টকা পাওয়া নাই। মাতটো ভাঙি গৈছে ৰিহাৰ্চল কৰি। আজি আমাৰ ৰিহাৰ্চলৰ 4 নম্বৰ দিন, কিন্তু এতিয়ালৈকে আমাৰ নাটক ৰেডি হোৱাই নাই। মই আপোনালোকৰ আমাৰ ধৰা কাষ্টিং যোনে যোনে কৰিছে সিহঁতক এবাৰ চকলকেইটা দেখাই দিছোঁ। অ'কে, তো আমাৰ বিদিশা কলিতা, ডাংকাতি বাই, এই আমাৰ মেইন হিৰইনী মিছ প্ৰিয়ংকা ডেকা, এই গুণ্ডা চাইড ভিলেন, এই আমাৰ মেইন ভিলেন দেৱৰাজ শইকীয়া। কোন তুমি বেকগ্ৰাউণ্ড মিউজিকাৰ, যি আমাৰ বেকগ্ৰাউণ্ডত মিউজিক দিব। আমাৰ ৰিহাৰ্চল চলি আছে। মাকৰ মোৰ ভিডিঅ' হ'ল।